অনুমা সঁচাকৈ কান্দি আছ নেকি? এই পিনে চোৱা, সঁচাকৈ কান্দি আছ? বগাকৈ বগলী বহলাই বহিছে বলুকাত বিয়লি বেলা, বকুল বাগৰিছে ববচা বনতে বটলি আনুগৈ বলা। নমস্কাৰ, আপোনালোকে চাই আছে ডিবি মিক্সাৰৰ নতুন ভিডিঅ'। আজি আপোনালোকৰ মাজলৈ আকৌ নতুন এটা খবৰ দিব ওলাইছোঁ। খবৰটো বহাগ বিহু আহি আছে, বিহুৰ প্ৰাক মুহূৰ্তত খবৰটো আপোনালোকক দিব ওলাইছোঁ। খবৰটো হৈছে আমাৰ ৰেঙনি টিভিৰ জনপ্ৰিয় চিৰিয়েল মেঘালী সপোন চাই আছে। মেঘালী সপোন চিৰিয়েলখনৰ এটা নতুন ৰূপ আপোনালোকক দিব, নতুন টিপছ এটা দিব, নতুন গেটাপ এটা আহি আছে অতি সোনকালে। আপোনালোকে চাই থাকিব মেঘালী সপোন। আৰু এই মেঘালী সপোনৰ আজি আপোনালোকক বিহাইণ্ড দ্য চিন কিছুমান দেখাম, আমি ক'ত কেনেকৈ ডাবিং কৰোঁ, এইটো যে দেখাম, শ্বুটিঙৰ কিছু কিছু দৃশ্য দেখাম। ভিডিঅ'টো চাই থাকক, তেতিয়াহ'লে বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। হেল্ল' ফ্ৰেণ্ডছ, আজি আমি ডাবিং দিবলৈ আহিছোঁ। এইটো হ'ল গান্ধী দাদা, এইটো হ'ল মোৰ পাপাই বহি আছে। দিব্যক দেখুৱা, এইটো দিব্য ডাবিং দি আছে, দেখাই দি আছোঁ। দেখিছে দেখিলে? ডাবিং দি আছা? হেল্ল' চাবি মোৰ পুলাতে দি দিয়া গ'ল। তাইনো কেনেকৈ কৰিব? এতিয়া চাই আছোঁ, আপোনালোকে চাওক। হাই ফ্ৰেণ্ডছ, আজি মই ডাবিং দিম। বলক ষ্টাৰ্ট। অনুমা কিয় কান্দি আছ? ডাবিং মোৰ আছে আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব। আৰু মই ডাবিং এটা আছিল সেইকাৰণে দিলোঁ, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। এতিয়া আপুনি আহক। এইটো আমাৰ ডাবিং ষ্টুডিঅ' হয়, সিভাগে এডিট কৰা হয়। এইটো আমাৰ মনিটৰ, ইয়াত চাইছা ডাবিং দি থকা যায়। অনুমা আহা, ফটো উঠি আছোঁ মই। কি লিখিছ এইটো? I love you, দেউতা। হা? I love you, দেউতা। মই মানে এইটো মই কাৰ্টুন লিখোঁ। মুখী কৰিলে নে কেতিয়াবা কৰিলোঁ আগুৱাই দিব, বহীখন আগবঢ়াই দিব। ক এইটো ক, কেমেৰা চাই কৈ থাকা। ক কৈ থাকা। হা ক কি কৈছে? শুনাকে ক। অঁ কিবা এটা খুৱাব লাগিব, মালটো দে। দা ক কি ক'বা আছে? অঁ ঠাণ্ডা। ঠাণ্ডা কেনেকুৱা লাগছে বৰচাবা? কবাই দিছে, কপি আছো।
আপোন যে তুমি খুবা তুমি সপোন মোৰ আকাশৰে তুমি পোহৰ যে মনে আজি পাখি মেলে ও চোৱা কিনো ৰং হিয়ভৰে মেঘালীখনৰ নতুন এটা সংস্কৰণ আহিব আপোনালোকে চাই থাকক বৰ্তমান যেনেকুৱা জুতি পাইছে তাতকৈ ডাবুল জুতি পাব বেলেগ হ'ব কাইলৈ হ'ব লুকবিলাক বেলেগ হ'ব ডাইৰেক্টৰ ৰাইটাৰে সেয়া সেই বিষয়ত কৰি আছে কাম চাই থাককচোন যিমান মৰম দিছে আৰু মৰম পোৱাৰ আমি মানে চেষ্টা কৰি আছোঁ চাই থাকক আৰু এজনী আছে আমাৰ মুনুমা আমাৰ ডাঙৰ হ'ব ন ডাঙৰ হ'ব তাই কৈ দিয়াচোন অলপ নতুন বছৰ আহি আছে ন নতুন কথা বিহু আহি আছে আমাৰ অসমীয়া নতুন বছৰ আহি আছে বিহু আহি আছে পৰিৱৰ্তন হ'ব গছেও পাত সলাই গতিকে আমাৰ চিৰিয়েলখনো পৰিৱৰ্তন হ'ব আৰু সেই টুইষ্টটো কি হয় জানিবলৈ আপোনালোকে চাই থাকক আমাৰ সকলোৰে গেটআপটো চেঞ্জ হ'বলৈও আছে চাই থাকিব আৰু দুজনমান আছে এই আমাৰ অকণদা দুহেজাৰ কৈ দিয়ক অকণদা অনুমা আমাৰ কি হ'ব অনুমা ডাঙৰ হ'বনে আমি এইটো আমাৰ কেমেৰা আৰু থকা মেইন মানুহজনে অকণদা আমাৰ এই গিৰিন্দ আছে গিৰিন্দ পূৰা একদম পুৰণা লাইন প্লেন আমাৰ ৰেঙনিৰ দেখিছেনে দাড়ি চাৰি পকি গ'ল